জয় হিন্দ দোস্ত ফ্ৰম আসাম হোমগাৰ্ড কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়াৰ মাজতে চলি আছে থাম্বনেল দেখি আপোনালোকে নিশ্চয় গম পাইছে আৰু আমাৰ অসমৰ যিসকল গৃহৰক্ষী জোৱান আছে হয়তো বহুতেই নাজানে যে মডেল হোমগাৰ্ড বিল কি হয় বা ইয়াতে কিমান চনৰ পৰা এই মডেল হোমগাৰ্ড বিলখনৰ ওপৰত সংশোধনৰ কাৰণে কিমান দিনৰ পৰা প্ৰচেষ্টা চলি আছিল মই সকলোবিলাক আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই দেখাবলৈ বা বুজাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কাৰণ বহুতেই নাজানে যে মডেল হোমগাৰ্ড বিল কি বা বহুতে কৈ থাকে আমাৰ গৃহৰক্ষী জোৱানেও যে আমাৰ গৃহৰক্ষী বাহিনীৰ যিখন আইন আছে সেইখন সলনি কৰিব লাগে বা এইটোৰ ক্ষেত্ৰতে মডেল বিলখন পৰে আপোনালোকক মই মানে সকলো ধুনীয়াকৈ বুজাই দিম আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব তো বোলো এনেকুৱা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 2022 চনত যেতিয়া চিন্তন শিবিৰ পাতিছিলে তাত অমিত শ্বাহ ডাঙৰীয়া আছিলে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছিলে আৰু ভাৰতৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীবিলাক উপস্থিত আছিলে সেই চিন্তন শিবিৰত আৰু তাতেই আমাৰ হোমগাৰ্ডৰ বিষয়ে সমস্যা সমাধানৰ ওপৰত সমাধান কৰিম বুলি তেখেতে কথা দিছিলে বা আশ্বাস দিছিলে সেই ভিডিঅ' ক্লিপটো মই আপোনালোকক দেখাব চেষ্টা কৰিম আৰু আপোনালোকে তেতিয়া নিজেই বুজি পাব আৰু আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ সকলোকে চাই থাকিব उस दृष्टि से आपका टीम इंडिया का विचार और चिंतन शिविर का आपका मार्गदर्शन गृह विभाग का जहां तक सवाल है सबसे उपयुक्त और प्रासंगिक है। यहाँ पर कल हमने राज्यों के लॉ एंड ऑर्डर को संभालने की रोज बरोज की आपाधापी में कई महत्वपूर्ण चीजें छूट जाती हैं। इस पर हमने ध्यान दिलाने का और सभी मुख्यमंत्री गृह मंत्रियों का ध्यान आकर्षित करने का प्रयास किया है। जैसे होमगार्ड और सिविल डिफेंस नागरिकों को आंतरिक सुरक्षा के साथ जोड़ना और उनके मन में एक बोध खड़ा करने के लिए एक बहुत महत्वपूर्ण प्रक्रिया है, मगर वो आज कई सालों से वैसे ही पड़ी है जो सर्कुलर से होती है। फायर ब्रिगेड, इंडस्ट्रियल सिक्योरिटी फोर्स, जन्म और मृत्यु के पंजीकरण का डिजिटल होना, आईपीएस रेपुटेशन पर राज्यों की ओर से भेजे नहीं जा सकते हैं। भारत सरकार की सभी योजनाओं में खर्च अनुपात আৰু ইতিমধ্যে আপোনালোকে ভিডিঅ'টো চাই গম পালে অমিত শ্বাহ ডাঙৰীয়াই কি ক'লে আমাৰ গৃহৰক্ষী জোৱানৰ বিষয়ে গতিকে এই 1962 আৰু 63 যিখন আমাৰ মডাৰ্ণ হোমগাৰ্ড বিলৰ যিখন এক্ট আছিল এইখন যাতে সোনকালে সংশোধন কৰে তাকে লৈ মোৰ ফালৰ পৰা মানে বিৰম্ন অনুৰোধ আৰু এই 2022 চনতে আপোনালোকে যিটো ঘোষণা কৰিছিল যাতে সোনকালে এইটো যাতে কৰি দিয়ে আৰু ভিডিঅ'টো সিমানেই আছিলে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত।